আমাৰতো ৰুবা লাগছিল পিছে পাথাৰত পানী হৈছে না পাথৰত পানী হৈছে পিছে মাটিখিনি পেক দিব লাগছিলতো ৰোৱানীতে ৰোৱা নেকি আৰু তুমি আৰু মই আৰু মই এই গৰমত নৰো ৰুবা কিয় নৰবিতে ৰুম দে আমি দুটাই একেলগে আৰু মই 450 হাজিৰা বা নৰংতো হাজিৰা নাংগে ঠিকাই দিবি মই এই গৰমত ভাত ৰান্ধিব বা নৰংতো কি কৰা কৰ ৰোৱাখিনি ৰুবা লাগে আৰু মোক কবি মই কিন্তু ভাত খুৱাব নোৱাৰো বুলিবা নাই দে হ'ব দে দে মই তাক কম দে মই একটা ওলাই যাম দে বাহিৰত ক'ত বা পাং মই এইবাৰ ৰোৱানী এইবাৰ ক'ত বিচাৰি যাব লাগে ৰোৱানী তই ক'ত যাৱ মই পথাৰৰ ফালে যাম না আমাৰ ৰোৱা ৰুই আছে মোকো লাগছিলে আমাৰ পেক দিছোঁ মানে ৰোৱানী আমাৰ কিন্তু আজি ৰোৱা হ'ব তই সুধি চাব পাৰা ৰোৱানী কৈতাক দে সুধিম দে মই সুধি আহোঁ আমি জোৰাল খাই থ কেতিয়া আমাৰ ৰোৱানী মই লিংকটো মাৰি লওঁ মানে ইফালে পেক আছে না লিংকটো মাৰি ল তই মানে ৰোৱানী কেতিয়া আলোচনা কৰিব লাগিছে আমাৰো ৰুব লাগছিলে হয় নেকি ক'ত সিমলাৰ তলত কিমান কিমান 400কে নহয় হেৰি কেইবিঘা 6 বিঘামান আছে হয় নেকি দে কেইজনমান ৰোৱনী লাগব ৰোৱনী 7জন মান নিলে পৰে এই কেইজনে আমাৰ কেইজনে হ'ব না পাছে হ'ব একজনে তেনেহ'লে হ'ব যা মানে আমাক কিন্তু সেই নাংগে আমাৰ হাজিৰা নাংগে ঠিকে লাগব হয় নেকি ঠিক আছে আমাৰ ৰোৱনী মাখে ৰুই না নুৰুই মই সেইটো গম নাপাওঁ তাৰমানে মানে আমাৰ মালিকিনে ভাত ৰান্ধিব নোৱাৰে বোলে হয় নেকি আমি কিবা হেৰি আলোচনা কৰি কালি কম দে দে হ'ব দে ইয়াক কবি উঠিব কবি হ'ব দে ঠিক কৰিলোঁ একটু ভালে উড়াখিনি ৰুম খালে ভাল আছে আহিলি তই আহিলোঁ তাই ৰোৱনীকেইটা ঠিক কৰিলোঁ এতিয়াচোন 1 গ্লাছ পানী আন বহুত গৰম দিছে অতে আজি পিছে হাজিৰা না ঠিকাতে হাজিৰা ঠিকাই এটা নকৰ উঠবৰ আগত খবৰ তাড়াতাড়ি কর মানে খবৰ উঠবৰ আগত অলপ উঠবে আহিব অলপ পাছত পাবা কি বা কৰে হাজিৰা লৈ না ঠিকাই আৰু উঠক দেখোন বল হেৰি তাৰমানে ৰোৱানী কৈতা যে কৈছিলি তাৰমানে বোলে হাজিৰা ৰুব ঠিকা ৰুবা নৰে বোলে ঠিকা ৰুবা নোৱাৰে নেকি কি হাজিৰা মই কিন্তু ভাত চাত বনাই খাব নোৱাৰো তই বনাই খাব লাগব বৌ কি ভাত বনাই খাব নৰে দোকান শুনা ৰুটি আৰু কচু চচু আছে যে সেইগিলা কাটি আনি গোটকক খুৱাই দিলি হ'ল এখন তৰকাৰী বনাই আৰু কি ভাত বনাই খুৱাব নৰে বুলি কয় তই যে মোৰ কথা শুনি হাঁহি আছা কিয় হাঁহি আছিলি নাহাঁহিবি না মোৰ আপিদে কচু চচু কাট পাই নাজানে হয় নেকি কি আপি যে বিয়া কৰাইছা মানে কচুডালো কাটবা নাজানে অলপ চালাকে হা গোটেই তোৰ কথা শুনিলে মোৰ পেটৰ বিহে যায় নাৰ্চি চিঙি যোৱা খুজি হয় নেকি দে মই চাদা কলা খাং আৰু মই আগবাঢ়াং দে কালি কবি আৰু বৌ দে কম দে তই যা বৌটো চাহটো বনাব নোৱাৰে বেয়া চেয়া নাপাবি আৰু কি ফাল্টু মানুহ মই চাদা টেমাত লৈ গেল কি যে হ'ব কি তিৰি বিয়া কৰালো উঠবাইও নাই ইমানে আলছা
জানবা লাগে আজি ৰোৱানী আহিব কি যে হ'ব উঠাই পাৰা নাই মই বোলো অলপ দি যাওঁ তাতে পথাৰত ময়ে হাৰবা লগা আছে কি যে তুলি আনিলো উঠিলো দে আৰু এবাৰ বোকাই আৰম্ভ কৰা আৰু পুৱাৰ পৰা একেবাৰে বকা লাগব এইটো নলব কিন্তু জানা আজি ৰোৱানী আহিব সকালকে উঠবা লাগে যা যা সকালকে গাটা ধুই দে চাহ খোলা বনাই দে তাতে হৈছে না চাহ দে লৈ আহ সকালকে ইমান টাইম লাগে নেকি আহি আহিছে না তাহোন আহি আছে ইমানটো হাজিৰাৰ কথা মই কৰি ইফালেগে তাহোন বা কি কৰছে দাদা অ' আমি আহিলো দে আইছা নেকি আৰু আপি আগতে গৈছে এইবাৰ আমিও যাওঁ অ' এইহে আহিলি 8টাতো বাজিয়ে গেল তাতে 400 হাজিৰা দাদা খুলি যে আছে অলপমান ভাল মাছ মাংস দিব আকৌ সেই ভাত হ'ব যাগে তাই ভাতকে দিবা নোখোজে আৰু তই মাছ মাংস হ'ব যা এতিয়া কৰিম আছে যা শুনা পালে গোটেই মোকো এখন কালি বাজি হেৰি মই কোৱা খাই দিলা নেকি পথাৰত যাওঁ নেকি তই নাংগেৰে যোৱা মই যাওঁ তাহোন মানে অলপ ভাল ভাল লাগে দে যা 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 কি ৰ'দে তাই মানে ভাত নাবানে আৰু মোকে বানে মাৰিব আৰু কি হ'ব বানাবাই লাগবতো জানে ৰ